ওচৰত আহিছোঁ আন এটি ভিডিঅ' লৈ বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পাই গ'লোহি এটা হোমষ্টেটো আছে গুৱাহাটী পাঞ্জাবাৰী নামঘৰ পথত। এই হোমষ্টেটো লকডাউনৰ সময়ত কেনেকুৱা পৰিস্থিতি হ'ল সেইখিনি আপোনালোকক বিতং জনাব ইয়াৰ অ'নাৰজনে, আৰু অ'নাৰজনৰ লগতো চিনাকি হৈ কথা পাতি আহক। নমস্কাৰ। হোমষ্টেটো আচলতে গুৱাহাটী পাঞ্জাবাৰী যোনটো নামঘৰ পথটো আছে, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 5 মিনিটমান ৱাকিং ডিষ্টেঞ্চত আছে। লগতে যোনটো পাঞ্জাবাৰী SBI ব্ৰাঞ্চ আছে, SBI ব্ৰাঞ্চটোৰ ওচৰতে আছে। লকডাউনৰ সময়ত সকলো মানুহৰ যেনেকৈ বিজনেছটো বেয়া হ'ল, মোৰো বিজনেছটো বেয়া হ'ল, অলমষ্ট বেয়া বুলিয়েই ক'ব লাগিব। দুই এটা মাজতে আহে কোনোবা ইমাৰ্জেঞ্চি থকা মানুহবিলাক, তাকো বৰ ভয়ে মানুহবিলাকৰ ৰাখিব লগা হয়। তেওঁলোকৰ খোৱা বোৱা বা এইবিলাকৰ কাৰণে বহুত আমি নিজেও বা মোৰ ষ্টাফৰ কাৰণেও মই নিজে চিন্তা কৰিব লগা হ'ল। পাছত চিন্তা কৰিলোঁ ইমান ৰিস্ক লোৱাতকৈ অকণমান কেইদিনমান বন্ধ ৰখাই ভাল হ'ব নেকি বুলি ভাবিলোঁ। তাৰপিছত কেইদিনমান বন্ধই ৰাখিলোঁ। এতিয়া বাৰু নতুনকৈ আকৌ আৰম্ভ কৰিলেও কিন্তু যিহেতু ইণ্টাৰ ডিষ্ট্ৰিক্টবিলাক বন্ধ আছে, সেইকাৰণে বৰ্তমান মানুহৰ কোনো হেৰি নাই। ষ্টাফ আছে, 2-এজন আছে, কিছুমানটো ঘৰলৈ গৈছে, তেওঁলোকক আকৌ মাতিম বুলি ভাবিছোঁ। তেওঁলোকে যদি ইণ্টাৰ ডিষ্ট্ৰিক্টটো খোলে বা বাছ চাছ খোলে তেতিয়া আকৌ আহি যাব। ৰুমবিলাক ব'লা তেতিয়াহ'লে ভিতৰখিনি চাই আহোঁ। এইটো হৈছে আমাৰ এক্সিকিউটিভ ৰুম। ইয়াতে টিভি, AC, মানে কাপোৰ ৰাখিবৰ কাৰণে এটা আলমিৰা, লগতে কোনোবা লিখা মেলা কৰা কিছুমান মানুহ আহে, তেখেতসকলৰ কাৰণে টেবুল এখন ধুনীয়াকৈ থৈ দিছোঁ যাতে হেৰি কৰিব পাৰে। আৰু বেড আছে আমাৰ, কুইন চাইজৰ বেড আছে, ফেমিলিৰ কাৰণে চুইটেবল হয়। এইটো কোনোবা ফেমিলি আহিলে বা হাজবেণ্ড ৱাইফ আহিলে ইয়াতে ধুনীয়াকৈ থাকিব পাৰে। আৰু এটা চোফা ৰাখি দিছোঁ অকণমান বহি টিভি চাব পৰাকৈ। তাৰপিছত ইফালে আছে, এইটো ৰুম হৈছে আমি চেঞ্জিং ৰুম হিচাপেও ৰাখিছোঁ। আৰু ইয়াতে সৰুকৈ টি কেটেল আৰু কেইটামান ৰাখি দিছোঁ যাতে কোনোবাই গৰম পানী বা মানে চাহ একাপ বনাই খাম বুলি ভাবিলে তেওঁ নিজে মানে খাব পৰাকৈ ব্যৱস্থা কৰি ৰাখিছোঁ। আৰু এইফালে বাথৰুম আছে। বাথৰুমটো আমাৰ টোটেলি মানে মডাৰ্ণ ফেচিলিটি আছে ইয়াতে, চব গিজাৰ আছে, ইংলিছ কুমুদ আছে, আৰু এইবিলাক চাৱাৰ টাৱাৰ চব লগাই দিছোঁ। আমাৰ ফালৰ পৰা চবকেইটা বস্তু প্ৰভাইড কৰা যায়। এইটো হৈছে বাথৰুম। যদি কাৰোবাৰ ভাল লাগিছে তেতিয়াহ'লে আহিব, ইয়াতে থাকিব পাৰিব, সকলোখিনি সুবিধা। তাৰপিছত আমি আন এটা ৰুমলৈ যাওঁ। এইটো হৈছে টুইন বেডেড AC ৰুম। ইয়াতে 2খন বিচনা আছে, 2খন বিচনা ৰাখিছোঁ। এইটো টুইন বেডেড হয়, কিছুমানে বেলেগকৈ থাকিব বিচাৰে একেলগে আহিলেও। আৰু টিভি আছে, AC আছে, টিভি, AC আৰু টেবুল, লগতে আছে, আলমিৰা আছে কাপোৰ চাপোৰ ৰাখিবৰ কাৰণে। ঠিক তেনেদৰে ইফালে আছে ঠিক তেনেকৈ সিটো ৰুমৰ নিচিনাকৈ ইয়াত আছে, টি কেটেল আছে, নিজে চাহ এটা বনাই খাব পাৰে। আৰু এইফালে আছে বাথৰুম। আৰু এটা ৰুম আছে এইফালে। এইটো আমি ৰুমৰ ক্ষেত্ৰত মানে চবকেইটা ফেচিলিটি ৰাখিছোঁ।
এইটো AC ৰুমে হয়, কিন্তু এইটো লং ষ্টে কোনোবাই যদি দীঘলীয়াকৈ থাকিম বুলি ভাবে তেতিয়াহ'লে এইটো ৰুম ল'ব পাৰে। ইয়াতে কিং সাইজ কুইন সাইজ বেড আছে, সোফা লগাই দিছোঁ, চেম ফাৰ্নিচাৰ চব আছে আৰু লগতে ইয়াতে এক্সট্ৰা কিচেন আছে, সেল্ফ কিচেন আছে। ইয়াতে যদি কোনোবাই অলপ লং ষ্টেকে মানে কোনোবাই কিছুমান ট্ৰিটমেণ্টৰ কাৰণে আহে, অলপ দীঘলীয়া ট্ৰিটমেণ্ট হয়, তেতিয়া মানে থাকিব পাৰে আৰু নিজেই খোৱা বোৱাখিনি বনাই ল'ব পাৰে। খোৱা বোৱাটো তেওঁলোকে বেলেগ ৰেষ্টুৰেণ্ট বা হোটেলত খাবলৈ বেয়া পায়, নিজে বনোৱাটো ভাল পায়। তেনে লোকৰ কাৰণে আমি এইটো এনেকৈ ৰেডি কৰি ৰাখিছোঁ। সম্পূৰ্ণ আমি ইণ্ডাকশ্যন ছেট ৰাখিছোঁ ইয়াতে, ইণ্ডাকশ্যন ছেট আছে, সেইমতে যি বস্তু লাগে সেইবোৰ আমি প্ৰভাইড কৰা যায়। আৰু এইফালে আছে বাথৰুম, বাথৰুম আছে। আমাৰ মেইন কিচেনটো অলপ দেখুৱাইলে ভাল হ'ব। মেইন কিচেন এইটো ৰুম ছাৰ্ভিচৰ কিচেন, যিহেতু আমি ৰুম ছাৰ্ভিচ প্ৰভাইড কৰোঁ। ইয়াতে ৰুমত যিমান মানুহ আছে চবৰ কাৰণে খানাৰ অৰ্ডাৰ লোৱা হয় আৰু চেফে ইয়াতে খানা চানাবিলাক বনাই দিয়ে। অকণমান সৰু আৰু আমাৰ ৰুম সিমান নাই, যিহেতু বহুত ৰুম নাই। আমাৰ 10টা ৰুম আছে, এই 10টা ৰুমৰ কাৰণে যি প্ৰয়োজন সেইখিনি আমি ইয়াতে ৰাখিছোঁ। সেইটোকে ব'লা আমি বাহিৰৰ পৰিৱেশটো অলপ দেখুৱাওঁ। এইটো হৈছে আমাৰ বাহিৰৰ পৰিৱেশ। এইটো চাৰিওফালে জবা ফুলেৰে আবৃত হৈ আছে। জবা ফুলটো এইটোৱে ভাল লাগে, পুৰে বছৰ ফুলি থাকে, লগতে গোটেই পৰিৱেশটো মানে সেউজীয়া কৰি ৰাখে। আৰু এইজোপাটো হেৰিয়ে হয়, লাকি বেম্বো বুলি কয়, লাকি বেম্বো। এনেই ছাইডত দৰজাৰ গেটৰ সন্মুখত লগাই থৈছোঁ, মানুহে ভাল পায়। এইবিলাক হৈছে জবাবিলাক ভাল লাগে কিন্তু। ডাঙৰ মানে আজি 1-1.5 বছৰমান হ'ল সিহঁতি। আৰু তলতে আমি হেৰি গ্ৰাছ কাৰ্পেট লগাই থৈছোঁ। গ্ৰাছ কাৰ্পেটটো মানে সেউজীয়া, ৰাতিপুৱা খোজকাঢ়িবলৈ খুব ভাল লাগে। তুলসী গছো আছে। এইটো তুলসী গছ। আৰু ইয়াতে অকণমান বহি লৈ কোনোবাই যদি চাহ তাহ খাম বুলি কয় তেতিয়াহ'লে খাব পৰাৰ ব্যৱস্থা ৰাখিছোঁ। বাহিৰত বহি পেলাই অকণমান চাহ তাহ খাব পাৰে। এইজোপা মোৰো ভাল লাগে, বৰ ধুনীয়াকৈ ফুলে, খুব পোখা হৈ যায়। আৰু এইবিলাক হৈছে জবা। আৰু এইফালে এইফালেও ৰুম আছে। ইয়াতো ৰুম আছে। এইবিলাক ৰুম হৈছে আমাৰ টুইন বেডেড ৰুম হয়। ইয়াতে AC লগোৱা আছে। মানুহৰ প্ৰয়োজন অনুসাৰে যেনেকুৱা ৰুম লাগে সেইমতে আমি ৰাখিছোঁ। আৰু এইফালে আছে বাথৰুম আছে। এইটো হৈছে বাথৰুম। এইটো এটা ৰুম। তাৰপিছত এইফালে আৰু এটা ৰুম আছে। এইটো হৈছে ফুল মানে ফেমিলি ৰুম, ফুল্লি ফেমিলি ৰুম। এইটো আমি এইটো পূৰা 6 ফুটৰ মানে কিং সাইজ বেড ৰাখিছোঁ, যাতে ফেমিলি আহিলে কোনো ডিষ্টাৰ্ব নহয়। ওপৰত AC আছে, হেৰি আছে, সব ফেচিলিটি আছে ইয়াতে, মডাৰ্ণ ফেচিলিটি আছে। এইফালে লগতে বাথৰুমটো আছে। ইয়াত সব ফেচিলিটি আছে, শ্বাৱাৰ টাৱাৰৰ পৰা আদি কৰি গিজাৰৰ পৰা আদি কৰি সব ৰাখিছোঁ, যাতে মানুহৰ কোনো বাহিৰৰ পৰিৱেশটো
এইটো বাহিৰৰ পৰিৱেশটো। আমাৰ মেইন গেট আৰু এইটো হৈছে আমি ৱালত ৱালকিপাৰ দিছোঁ। ৱালকিপাৰটো এটা হেৰিটো এনেই দেখিবলৈতো ধুনীয়া কৰেই, লগতে ৰুমটো মানে ৰ'দৰ যোনটো গৰম হয় তাৰ পৰা মানে ৰক্ষা কৰে। ছাইডত যদি ৰ'দ পোৱা জেগা চাই ৱালত যদি লগোৱা হয় তেতিয়াহ'লে ৰুমটো ঠাণ্ডা কৰি ৰাখে। এয়াই হৈছে বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। যদি কেনেবাকৈ কেতিয়াবা আপোনালোকে গুৱাহাটী আহে তেতিয়াহ'লে আহিব। জবাটো মানে মোৰ সদায় ভাল লাগে, সদায় সেউজীয়া হৈ থাকে আৰু সদায় ফুলি থাকে, সেইকাৰণে ভাল লাগে। ইয়াতে লকডাউন খুলিবই, লকডাউন খুলিলে কিবা কাম থাকিলে ইয়ালৈ আহিলে ইয়াতে থাকিব পাৰিব। সকলোখিনি সুবিধা আছে, একো ডিষ্টাৰ্ব নাপায়, বহুত ধুনীয়াকৈ থাকিব পাৰিব। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।